হেলমেটটো হ'লে চেফটি হ'ব কোন? ৰ'বা কিন্তু শব্দটো নাহে। আমি জানো গাড়ী দুখনে, তেতিয়াহ'লে তুমি হেলমেট এটা তুমি যদি গাড়ী দুখন কিনিব পাৰা হেলমেটটো তেতিয়াহ'লে গাড়ী হেলমেট বোলে কিনি দিবা, কিনি দি হেলমেট গাড়ীৰ লগত কিনি দিব লাগে। তুমি কি বুলি ভাবছা? তুমি গাড়ীৰ লগত হেলমেট আমি কিনি দিব লাগে। হেলমেট বোলে কিনি দিবা, কিনি দি হেলমেট গাড়ীৰ লগত কিনি দিব লাগে। তুমি কি বুলি ভাবছা? গাড়ীৰ লগত হেলমেট আমি কিনি দিব লাগে। আমি কিনি দিব লাগে নেকি হেলমেট? হেলমেটটো আমি কিনি দিব লাগে নেকি? ভালকে ইমান কৈছো তুমি বাবা উদ্দেশ্যটো হৈছে এই অঞ্চলৰ যাতে কোনো ল'ৰা হওক বা ছোৱালী হওক দুৰ্ঘটনাৰ ফলত যাতে মৃত্যুক যাতে আঁকোৱালি নলয়। আমাৰ উদ্দেশ্য নহয় যে কাৰোবাক আমি হকা বধা দিম, হয় নহয় বাৰু? সকলো আমাৰ বাই ভনী ককাই ভাই, কিন্তু সেই ভালটো কৰিব যাওঁতেই এজন ল'ৰাই আমাক মানে ঠেলা হেঁচা কৰিছে, গতিয়াইছে আৰু আপোনাৰ অশ্লীল তাৰ ব্যৱহাৰ আৰু এইটো অঞ্চল বোলে তেওঁৰে বোলে এলেকা। যে অসম পুলিচ কি অসমত কি শক্তি নাই নেকি আমাৰ? যে প্ৰত্যেকটো অঞ্চলকে আমি ভাল চকুৰে চোৱা আমাৰ হকদাৰ আছে, হয় নহয়? পুলিচ হৈছে ৰাইজৰ, পুলিচ ব্যক্তিগত স্বাৰ্থত ইয়াত নাই। আমি এইবিলাক বাই ভনী ককাই ভাই যাতে সুৰক্ষিত হৈ থাকে, সেইটোহে আমাৰ উদ্দেশ্য। এতিয়া সংগতভাৱে বিহিত ব্যৱস্থা লোৱাৰ বাবে আমাৰ আই চি মই মানে ফালত আমাৰ এজন এনে বিপৰীত ফালৰ পৰা ল'ৰা এজনৰ ছোৱালী এজনে তাৰমানে স্কুটিখনত আহি আছিল। তাতে আমাৰ পাৰ্টিটো ৰাখাৰ পিছত এই ল'ৰাজন ক'লে, বাবা তুমি হেলমেট কিয় নাই? হেলমেটটো পৰিধান কৰিব লাগে, অলপমান মানে কৰিব লাগে লাহে লাহে। এই ল'ৰাজনে মানে উত্তাৱল হৈ পেলাই কৈছে বোলে হেলমেটটো আপোনালোকে কিনি দিব লাগে। আৰু এই এলেকাত বোলে নহয়, আমিতো হেলমেট নিকিনো, আপোনালোকৰ মই কৈছে বোলে নহয়, মোৰ হেলমেটটো মোৰ ভাইটি লৈ গৈছে। দুটো ভাইটি লৈ তোমাৰ স্কুটি কেইখন বোলে আমাৰ দোকান, দুটা হেলমেট কিনি ল'ব লাগে। সেয়ে কথা তাক ভালদৰে কৈ আছে, নাই এই এলেকা মোৰে এলেকা, মই কিয় হেলমেট পিন্ধিব লাগে? এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব? এই ভিতৰত মই ল'ৰাজনে আৰু আমাৰ যিজনক আমাৰ দলে নামৰ কিবাজনৰ ওপৰত হাত উঠাই দিলেতো, মই স্কুটি ল'ৰাজনক মই লৈ যাম আৰু তাৰ অফিচাৰৰ তাত দলে কৈ আছে, আমি 1000 দিম, তাৰ বিবিধ ব্যৱস্থা লোৱা হ'ব।